গাইজ আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা মই আগতীয়াকৈ জনালোঁ সেই বুলি আজি মই ভাবিলোঁ যে মই মোৰ স্কুটি আৰু চাৰ্কেলখন থুই দিওঁ বুলি আৰু লগে লগে মই চাৰ্কেলখন ৰ'দত লৈ গ'লোঁ আৰু আজি ধুনীয়াকৈ চাৰ্কেলখন চাফ চিকুণকৈ ধুই দিম আৰু নতুন বছৰ যিহেতু আহিব আৰু আপোনালোকে চাই থাকক মই যে কেনেকৈ ধুওঁ আৰু মই ভাবিছোঁ আজি এটা বেলেগ চিষ্টেমত ধুম আজি চাৰ্কেল মই নাচি বাগিয়ে চাৰ্কেলখন ধুম আপোনালোকে চাব পাৰে যে মই কেনেদৰে নাচি বাগি চাৰ্কেলখন ধুই আছোঁ আপোনালোকৰো ভাল লাগিব মানে মই ভাবিছোঁ যে আজি মই গোটেই ভিডিঅ'টো ভইচ অভাৰ কৰিয়ে বনাওঁ আৰু এতিয়া লাহেকৈ মই ঘৰত অহাৰ পিছত এজনী বাইদেউ আহিলে মানে কিবা সহায় খুজিব আহিছে মই সহায় কৰি দিলোঁ এটা পইচা আৰু বাইদেউজনীৰ বৰ বেছি ভাল লাগিল আৰু মোকো আশীৰ্বাদ দি দিলে আৰু বাইদেউজনী এনেকৈ ঘৰমুৱা হৈ গ'ল আৰু ময়ো ভাবিলোঁ এতিয়া মোকো কিবা ক'লে বহুত ধুনীয়াকৈ আশীৰ্বাদ দিলে এনেকৈ বাইদেউজনী বহুত বেছি ভাল লাগিল শেষৰ দিনা আমাৰ ঘৰত যে আহি পাইছে আৰু এনেদৰে মই ভাবিলোঁ যে মই আকৌ আইতাহঁতৰ ঘৰত যাম বুলি ভাবিলোঁ আৰু এনেকৈ মই ঘৰৰ বাহিৰত ওলাই আহিলোঁ আৰু কিবা অলপ কৈ দিলোঁ মানে আপোনালোকে শুনা নাপাব কাৰণ মই ভইচ অভাৰহে কৰি আছোঁ আইতাহঁতৰ ঘৰত আহি মই ভাবিলোঁ যে পাপুৱে কি কৰি আছে আৰু পাপুৰ ফালে মই কেমেৰা দিলোঁ কিন্তু সি আজি কেমেৰা একেবাৰে চোৱা নাই কি হৈছে নাজানো কিন্তু মই তাৰ মুখেৰে হেপী নিউ ইয়াৰ বুলি কোৱাইহে পাছা চাৰিছিলোঁ মানে ক'ব দি আছোঁ তেতিয়া পিছত কৈ দিলে আৰু মোৰ বহুত বেছি ভাল লাগিলে আইতাই ৰ'দতে বহি বেমাৰী মানুহটোৱে বনাই আছে বৰশী মানে বাবুৰ কাৰণে আকৌ বাবুই মানে বৰশী বহুত বেছি ভাল পায় আমাৰ ঘৰৰ নলীটোৰ কাষতে বৰশী বাই থাকে ভাবিছি তাক উমলিবলৈ এটা বৰশী বনাই দিছে কিন্তু সিটো কেনেকুৱা আপোনালোকে জানে সি মানে শালতহে বৰশী বব ঘৰৰ চোতালত নহয় তাৰ পিছে ময়ো যাব লগা হ'ল মানে মোৰ বেছি বহুত ভয় লাগিছে ইমান ডাঙৰ শাল আৰু সৰু ল'ৰাটো যাব মই তাৰ পিছে গৈ থাকিলোঁ তাৰ পিছে মই আহিলোঁ আৰু সিও বহুত বেছি বেগত যাই আছে মোতকৈও বেগত যায় আৰু এইটো দেখা পাব পাৰে ইমান ডাঙৰ খাল আৰু বহুত এইটো দ হয় তাৰ সেইকাৰণে মই তাৰ পিছফালে থিয় হৈ আছোঁ সি কিন্তু কথা নুশুনে আকৌ যায় আকৌ মই মাতি আনো আকৌ যায় মই তাৰ পিছতে থিয় হৈ আছোঁ আৰু তাক এবাৰ দুবাৰ মই মাতো কিন্তু সি তাত বহিয়ে থাকে সি আহিব একেবাৰে চেষ্টা নকৰে মই সেই ভাবিছোঁ মই তাক টানি আনিলোঁ আৰু কাষতে এটা শিল আছিল সেইটো পৰি গ'ল তাৰ ভৰিৰ পিছল খাই তাৰপিছত মই আহিলোঁ আমাৰ ঘৰত এতিয়া আমাৰ ঘৰত আজি বনাব অমিতা খাৰ বনাব আৰু বনাব কণী আৰু আছে মাংস মানে মাংসত চিকেন আৰু আছে শাক মানে শাক মই বহুত বেছি ভাল পাওঁ আজি সেইবাবে মই মাক ৰাতিপুৱাই শাক আনি দিছোঁ আৰু আজি মোক মায়ে শাক বনাই খুৱাব আজিৰ ভিডিঅ'টো ইমানলৈয়ে থাকিল এইটো বছৰৰ মানে আৰু কালিৰ পৰা এটা নতুন বছৰ আহিব আজিৰ ব্লগটো ইমানখিনি আছে বেছি দেখুৱাব পৰা নাই মানে মই যিহেতু ঘৰতে আছোঁ সেইবাবে মই বেছি দেখুৱাব পৰা নাই মই নতুন বছৰত বেলেগ ঠাইত ফুৰিবলৈ যাম আৰু আপোনালোকে নতুন ব্লগ পাই থাকিব আৰু আপোনালোকে ডেইলি ব্লগছ নাপাবও পাৰে মই ট্ৰাই কৰিম যে দি থাকিব ডেইলি ব্লগছ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰি দিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ